নমস্কাৰ প্ৰিয় শ্ৰোতা সকললৈ প্ৰীতি সম্ভাষণ আপুনি শুনি আছে আপোনাৰ অতিকে প্ৰিয় যৌৱানী অনুষ্ঠানৰ সৈতে মই নিতুপন সজাই আনিছো বন্ধুত্ব আৰু ভাতৃত্ববোধৰ অনুষ্ঠান বসুধৈৱ কুটুম্বকম। আজিৰ শীতান্তিত আমি ভ্ৰমণ কৰিম পুৱতিৰ আলোকেৰে আলোকিত সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশ। তেন্তে আহক পলম নকৰি আমি অনুষ্ঠানৰ মাজলৈ যাওঁ আৰু শুনি যাওঁ প্ৰকৃতি আৰু সংস্কৃতিয়ে বাৰেৰহণীয়া ৰূপ দিয়া অৰুণাচলৰ কাহিনী। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূবে ম্যানমাৰ আৰু উত্তৰে চীন দেশ। তিনিওফালৰে পৰা আন্তঃৰাষ্ট্ৰীয় সীমাৰে আৱৰা হোৱাৰ বাবে অৰুণাচল প্ৰদেশ ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী ষ্টিলৱেল পথ ৰাজ্যখনৰ পূব প্ৰান্তেদি গৈছে। অৰুণাচল ৰাজ্যখন পাহাৰ পৰ্বতেৰে ভৰা। ৰাজ্যখনৰ 2/3তকৈও অধিক অঞ্চল ঘন অৰণ্যৰে আৱৰা। অসমৰ সৈতে সংলগ্ন হৈ থকা কিছু অংশহে সমতল। অৰুণাচলক অৰ্কিড ষ্টেট অফ ইণ্ডিয়া বুলিও জনা যায়। অৰুণাচলৰ মুঠ মাটিকালি 83,743 বৰ্গ কিলোমিটাৰ। অৰুণাচল প্ৰদেশক মুঠ 25খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে। জিলাসমূহৰ প্ৰশাসনিক বিষয়া হৈছে জিলা উপায়ুক্ত। আনজাও, চাংলাং, দিবাং ভেলী, ইষ্ট কামেং, ইষ্ট চিয়াং, কামলে, ক্ৰা দাদি, কুৰুং কুমে, লেপাৰাডা, লোহিত, লংডিং, লোৱাৰ দিবাং ভেলী, লোৱাৰ চিয়াং, লোৱাৰ সুবনচিৰি, নামচাই, পাক্কে কেচাং, পাপুমপাৰে, শ্ৰীয়মি, চিয়াং, টাৱাং, তিৰাপ, আপাৰ চিয়াং, আপাৰ সুবনচিৰি, ৱেষ্ট কামেং, ৱেষ্ট চিয়াং হৈছে অৰুণাচলৰ জিলাসমূহ। জনগাঁথনিৰ দিশলৈ মন কৰিলে অৰুণাচল প্ৰদেশত জনজাতিৰ প্ৰাধান্যই অধিক। ইয়াত বসবাস কৰা বিভিন্ন জনজাতিৰ মাজত প্ৰধান জনজাতি 20টা। আকৌ তেওঁলোকৰে বহুতো উপজাতিও আছে। আদি, নিচি, আপাতানি, খামতি, নক্তে, চেৰডুকপেন, অকা, মনপা, চিংফো আদি অৰুণাচলৰ প্ৰধান জনজাতি। ঐতিহাসিক পটভূমিলৈ মন কৰিলে অৰুণাচলৰ প্ৰাক আধুনিক কালচোৱাৰ কথা অস্পষ্ট যদিও ইয়াৰ গৰিষ্ঠ সংখ্যক জনসংখ্যাই আবুতানি জনসমূহৰ বংশধৰ। অৰুণাচল সম্পৰ্কে যি ঐতিহাসিক তথ্য আছে সেয়া চুতীয়াসকলৰ লিপিবোৰতহে পোৱা যায়। লগতে মনপা আৰু চেৰডুকপেনসকলে নিজাববীয়াকৈ ৰখা ঐতিহাসিক দস্তাবেজসমূহতো কিছু তথ্য পোৱা যায়। অৰুণাচল প্ৰদেশৰ উত্তৰ পশ্চিম অংশবোৰ খ্ৰীষ্টীয় 5-6 শতিকাৰ ভিতৰত মনপা ৰজাৰ শাসনৰ অধীনত আছিল আৰু বাকী অংশবোৰ বিশেষকৈ ম্যানমাৰৰ সীমামূৰীয়া অঞ্চলসমূহ চুতীয়া সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। বিগত সময়ছোৱাত হিন্দু মন্দিৰসমূহৰ ভগ্নাৱশেষৰ অধ্যয়নে যেনে চিয়াং পৰ্বতমালাত অৱস্থিত 14 শতিকাৰ মালিনী থানে এয়া চুতীয়াসকলৰ ৰাজত্বৰ সময়ত নিৰ্মিত বুলি প্ৰমাণ কৰে। ইয়াৰ উপৰি 400 বছৰ পুৰণি টাৱাং বৌদ্ধ মঠে তেতিয়াৰ অৰুণাচল প্ৰদেশত বৌদ্ধ লোকৰ অৱস্থিতিৰ ঐতিহাসিক সাক্ষ্য বহন কৰে। অৰুণাচল প্ৰদেশৰ কেতবোৰ ঐতিহাসিক কীৰ্তিচিহ্নৰ ভিতৰত টাৱাং বৌদ্ধ মঠ, লিকাবালিৰ মালিনী থান, পশ্চিম কামেঙৰ ডিৰাংজং, ইটানগৰৰ ইটা দুৰ্গ, ৰয়িঙৰ ভীষ্মক নগৰ, তেজুৰ তেজু দুৰ্গ, বলুঙৰ বলুং দুৰ্গ, পূব চিয়াঙৰ গমচি দুৰ্গ, ৰয়িঙৰ ৰুক্মিণী দুৰ্গ আদিৰ লগতে পূব কামেঙৰ নক্সা পৰ্বতৰ ভগ্নাৱশেষৰ কথাই উল্লেখযোগ্য।
Yamane tabeke nene bariye mange namsim Toni gol nene bariye malene bidu অৰুণাচল প্ৰদেশক পূৰ্বে নেফা বা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি হিচাপে জনা গৈছিল 1972 চনৰ 20 জানুৱাৰীত ইয়াক অৰুণাচল প্ৰদেশ হিচাপে নামাকৰণ কৰা হয় সেই তেতিয়াই অৰুণাচল প্ৰদেশে কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ পৰিগণিত হয় 1987 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণাচল প্ৰদেশে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল প্ৰেম খাণ্ডু থুংগান অৰুণাচল প্ৰদেশত সমগ্ৰ ভাৰতৰ ভিতৰতে পক্ষী আৰু স্তন্যপায়ী জীৱৰ ক্ষেত্ৰত সৰ্বোচ্চ জৈৱ বিচিত্ৰতা দেখিবলৈ পোৱা যায় ইয়াত 750 বিধ বিভিন্ন পক্ষীৰ প্ৰজাতি আছে লগতে 200ৰো অধিক স্তন্যপায়ী জীৱৰ প্ৰজাতি আছে 2000 চনত অৰুণাচল প্ৰদেশৰ সৰ্বমুঠ ভূমিৰ 77% অৰ্থাৎ 63092 বৰ্গ কিলোমিটাৰ ভূমি গছ-গছনিৰে আৱৰি আছিল বিখ্যাত নামদফা আৰু মাউলিং ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত অৰুণাচল প্ৰদেশৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল ঝুমখেতি প্ৰায়বোৰ জনজাতিৰ মাজতেই পৰিলক্ষিত হয় ধান কুঁহিয়াৰ ঘেঁহু আদা আদি এনেদৰে পৰম্পৰাগতভাৱে তেওঁলোকৰ মাজত উৎপাদিত হৈছিল ইতিমধ্যেই উল্লেখ কৰি অহা হৈছে যে অৰুণাচল প্ৰদেশৰ 77% ভূমি হাবিৰে আৱৰা গতিকে বনজ সম্পদসমূহো এই ৰাজ্যৰ অৰ্থনীতিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ উপাদান তদুপৰি হৰ্টিকালচাৰ বা ফল ফুল শাক-পাচলিৰ উৎপাদন তথা অধ্যয়ন অৰুণাচল প্ৰদেশৰ অৰ্থনীতিৰ অন্য এক চালিকা শক্তি অৰুণাচল প্ৰদেশৰ মুখ্য উদ্যোগসমূহৰ ভিতৰত ধানৰ মিল ফলমূল সংৰক্ষণ হস্তনিৰ্মিত সামগ্ৰী আদিয়ে মূল তদুপৰি যথেষ্ট পৰিমাণে কাঠৰ মিলো ইয়াত আছে অৱশ্যে এইসমূহ আইনৰ দ্বাৰা সীমাবদ্ধ এইবোৰৰ উপৰিও অৰুণাচল প্ৰদেশত ভাৰতৰ জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত এক বৃহৎ সম্ভাৱনা আছে ধৰ্মীয় দিশলৈ মন কৰিলে দেখা যায় অৰুণাচল প্ৰদেশৰ এক বৃহৎ সংখ্যক লোক প্ৰকৃতিৰ উপাসক তেওঁলোকে নিজৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাসক মানি চলে এইবোৰৰ ভিতৰত নিচিসকলৰ নিদাৰ নামলো টাংচা আৰু নক্টেসকলৰ ৰাংফ্ৰাহ আপাতানীসকলৰ মেদাৰ মেলো গালোসকলৰ কাৰ্গু গামগি আৰু আদিসকলৰ দই পলো ডেৰে প্ৰধান অৰুণাচল প্ৰদেশৰ অতি ক্ষুদ্ৰ পৰিমাণৰ লোকহে পৰম্পৰাগতভাৱে হিন্দু অৱশ্যে এই পৰিমাণ বৰ্তমান মুঠ জনসংখ্যাৰ 29.04% আকৌ তিব্বতীয় বৌদ্ধ ধৰ্মই টাৱাং পশ্চিম কামেং আৰু লোহিত জিলাত পূৰ্বৰে পৰা আধিপত্য বিস্তাৰ কৰি আহিছে ইয়াৰ উপৰি অৰুণাচল প্ৰদেশত খ্ৰীষ্টিয়ান ইছলাম শিখ জৈন আৰু অন্যান্য ধৰ্মৰ লোকো পোৱা যায় অৰুণাচল প্ৰদেশত বহুতো ভাষাৰ সমাহাৰ দেখিবলৈ পোৱা যায় আধুনিক অৰুণাচল প্ৰদেশ এছিয়া মহাদেশৰ ভিতৰতে ভাষাৰ ক্ষেত্ৰত এখন অতি চহকী আৰু বিচিত্ৰতাৰে ভৰা অঞ্চল ইয়াত শতাধিক ভাষা থকাৰ উপৰিও বিভিন্ন উপভাষাৰো প্ৰচলন আছে অৰুণাচল প্ৰদেশৰ সৰ্বাধিক প্ৰচলিত ভাষাটো হৈছে নিচি ভাষা 2011 চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ 28.60% লোকে নিচি ভাষা ব্যৱহাৰ কৰে তদুপৰি অৰুণাচলৰ অন্যান্য প্ৰধান ভাষাসমূহ হৈছে আদি বেংগলী হিন্দী নেপালী ভুটীয়া অসমীয়া মিচিমি নক্টে টাংচা ৱাংচু ইত্যাদি অৰুণাচলৰ চৰকাৰী ভাষা হৈছে হিন্দী আৰু ইংৰাজী অৰুণাচল প্ৰদেশৰ সাহিত্যৰ পথাৰখনলৈ মন কৰিলে আমি ইয়েছে দৰ্জে থংচি লুংমে ডাই কালিং বৰাঙৰ নাম ল'বই লাগিব আপোনালোকৰো চিনাকি তথা আপোন এই সাহিত্যিকসকলক হয়তো নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই আকৌ 2017 চনত সাহিত্য একাডেমী বঁটা বিজয়ী পদ্মশ্ৰী মামং দায়ু অৰুণাচলৰে জীয়ৰী অৰুণাচল প্ৰদেশ বিভিন্ন জাতি জনজাতিৰ মিলনভূমি আদি মিচিমি খামতি নক্টে তাগিন টাংচা ৱাংচু আদি জনজাতিৰ লগতে অৰুণাচলৰ সৰ্ববৃহৎ জনজাতিটো হৈছে নিচি জনজাতি
প্ৰিয় শ্ৰোতা, আমি আমাৰ অনুষ্ঠানৰ মাজতেই সৌভাগ্যে টেলিফোনযোগে লগ পাইছোঁ এই নিচি জনজাতিৰ এজন প্ৰসিদ্ধ গায়ক তথা আকাশবাণী ইটানগৰৰ অনুষ্ঠানসমূহৰ মুৰব্বী জেমছ বিষ্ণু নাবাম ডাঙৰীয়াক। তেখেতে আমালৈ এটি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। ফ্ৰেণ্ডশ্বিপ আৰু ব্ৰাদাৰহুডৰ অনুষ্ঠান বাসুধৈৱ কুটুম্বকম এটি আদৰণীয় প্ৰচেষ্টা। আকাশবাণী ডিব্ৰুগড়ক অভিনন্দন জনাইছো। ধন্যবাদ নাবাম ডাঙৰীয়া, আপোনালৈ আমাৰ তৰফৰ পৰা জনালোঁ অযুত মৰম আৰু শ্ৰদ্ধা। প্ৰিয় শ্ৰোতা, তেখেত আছিল নিচি জনজাতিৰ এজন প্ৰসিদ্ধ গায়ক তথা আকাশবাণী ইটানগৰৰ অনুষ্ঠানসমূহৰ মুৰব্বী জেমছ বিষ্ণু নাবাম। নাবাম ডাঙৰীয়াই নিচিসকলৰ বিষয়ে ইংৰাজীতে লিখি পঠিয়ালে কিছু কথা আমি অসমীয়ালৈ তৰ্জমা কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। The Nisi community is the largest ethnic group in Arunachal Pradesh. নিচিসকল অৰুণাচল প্ৰদেশৰ সৰ্ববৃহৎ জনজাতি। 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি নিচিসকলৰ জনসংখ্যা আছিল প্ৰায় 3 লাখ। অৰুণাচল প্ৰদেশৰ ক্ৰাদাদি, কুৰুংকুমে, পূব কামেং, পশ্চিম কামেং, পাপুংপাৰে, সোৱণশিৰি, কামলে আৰু পাক্কি কেচাং জিলাত নিচিসকল বসবাস কৰি আছে। অসমৰ উত্তৰ লখিমপুৰ আৰু শোণিতপুৰ জিলাৰ কেতবোৰ অঞ্চলতো নিচিসকল বসবাস কৰি আছে। নিচিসকলৰ ভাষাটো চীন তিব্বতীয় ভাষাৰ এটি ঠাল। নিচিসকলৰ সমাজত বহুবিবাহ বৈধ আছিল কিয়নো ই সামাজিক স্থিতি, আৰ্থিক স্বচ্ছলাৱস্থা আৰু বহু সময়ত কাষৰীয়া অন্যান্য জনগোষ্ঠীৰ সৈতে যুদ্ধ বিগ্ৰহ তথা কৃষিকাৰ্যৰ ক্ষেত্ৰতো প্ৰয়োজনীয় বুলি প্ৰমাণিত হৈছিল। কিন্তু বৰ্তমান আধুনিক সময়ত এই ধাৰণা সলনি হৈছে। নিচিসকল কৃষিজীৱী। তেওঁলোকে ধান, জও, মাকৈ, আদা, মিঠা আলু, তিয়ঁহ আদিৰ খেতি কৰে আৰু স্বাভাৱিকতেই পাহাৰীয়া ঠাইৰ বাবে ঝুম খেতি কৰা হয়। ভাত আৰু মাকৈ নিচিসকলৰ প্ৰধান খাদ্য। অপো নিচি জনজাতিসকলৰ প্ৰিয় পানীয়। পৰম্পৰাগতভাৱে নিচি পুৰুষে কপালৰ ওপৰত স্থানীয়ভাৱে নিৰ্মিত দামচোৰ সহায়ত খোপা বান্ধে আৰু দামকিয় নামৰ এলুমিনিয়ামৰ এডাল খলা বন্ধা খোপাৰ ইপাৰ সিপাৰ খোৱাকৈ পৰিধান কৰে। কঁকালত বেতৰ তামা পিন্ধে। ধনেশ পক্ষীৰ পাখিৰে সজোৱা বপ্পীয়া নামৰ টুপি নিচিসকলৰ পৰম্পৰাগত সাজ সজ্জাৰ অন্তৰ্গত। অৱশ্যে এতিয়া বন্যপ্ৰাণী সংৰক্ষণ আইন অনুসৰি পশু পক্ষী নিধন কৰাটো বাৰণ কৰা হোৱাৰ লগে লগে ধনেশ পক্ষীৰ পাখিৰে সাজ সজ্জা কৰাটো সেৰেঙা হৈ আহিল। নিচিসকলে হাতখৰা কপাহী চোলা পৰিধান কৰে। লগতে পৰিধান কৰে বিভিন্ন আকাৰ আৰু ৰঙৰ টাচেং নামৰ মালা। বাঁহৰ খাপত তেওঁলোকে য়ক্সি নামৰ চুৰি আৰু য়েৰুক দাজাতীয় অস্ত্ৰ কঢ়িয়াই লৈ ফুৰে। নিচি মহিলাসকলে উকা অথবা ৰঙীন আঁচ থকা হাতখৰা চোলা পিন্ধে। কঁকালত এখন কাপোৰ মেৰিয়াই থয় আৰু কঁকালত ঘূৰণীয়া আকৃতিৰ ধাতুৰ নিৰ্মিত মালা পিন্ধে। পিতল বা ৰূপৰ কাণফুলি, বিভিন্ন ৰঙৰ মালা আৰু বিভিন্ন ধাতুৰ খাৰু নিচি ৰমণীৰ সাজ সজ্জাৰ প্ৰধান অংগ। নিচিসকল প্ৰকৃতিৰ উপাসক। বৰ্তমান বহুতেই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে যদিও কোনোৱে দৈ পলকেই দেৱতা হিচাপে উপাসনা কৰে। নিৰকুম লংটে বুঢ়ীবুট নিচিসকলৰ প্ৰধান উৎসৱ। পুনৰ ধন্যবাদ নাবাম ডাঙৰীয়া। প্ৰিয় শ্ৰোতা, আহকচোন এইখিনিতে আমি নিচি জনগোষ্ঠীৰ এঘৰত প্ৰৱেশ কৰোঁ। মিবি এইবাৰ হিচাপ লোৱাচোন, কিমান চাউল আছে আৰু কিমান মাকৈ আছে। এইবাৰ নিকুমত আলহী কিন্তু বেছি হ'ব দেই, কৈ থলোঁ। আলহী আহিলেই হ'লনে? ঘৰত কি আছে কি নাই তাৰ একো হিচাপ নাই। মই এইবাৰ ৰাহি হোৱা চাউল বেছি তোমাৰ কাৰণে টাচেং আৰু মোৰ কাৰণে সুখী এডাল ল'ম বুলি ভাবিছিলোঁহে। ল'বা অ' শুনজনী, তুমি নল'লেনো কোনে ল'ব? আকৌ আলহীৰ কথাও কৈছা যে। আলহীটো আহিবই। আমাৰ ঠাইখন যে ইমান ধুনীয়া, আকৌ তুমিও জানো কম ধুনীয়া। ধেত, কি যে কোৱা। আমাৰ উৎসৱত জগতৰ মানুহ আহিব। আমাৰ কামেং নৈ চাবলৈ, আমাৰ ডিৰাংজং চাবলৈ কিমান যে মানুহৰ হেঁপাহ। হ'বতো, আমাৰ নিচিনা ধুনীয়া ঠাই পৃথিৱীত আৰু আছে জানো? হ'ব বাৰু, মাতিবা তোমাৰ আলহীক। 2খনমান পাৰেছ আছে,
তাৰে উপহাৰো দিব পাৰিম। প্ৰিয় শ্ৰোতা, অৰুণাচল প্ৰদেশৰ অন্য এটি পুৰণি জনজাতি হৈছে বুগুন জনজাতি। তেওঁলোকৰ সৰহ সংখ্যক লোকেই ৱেষ্ট কামেং জিলাত বসবাস কৰে। এই বুগুনসকল বৰ অতিথিপৰায়ণ। তেওঁলোকে এটি সহজ সৰল জীৱন যাপন কৰে। পৰম্পৰাগতভাৱে বুগুনসকল কৃষিজীৱী। জীৱিকাৰ বাবে তেওঁলোকে ঝুম খেতি কৰাৰ উপৰিও পোহনীয়া জীৱ-জন্তু যেনে গৰু, ঘোঁৰা, গাহৰি, ভেড়া, ছাগলী, মিথুন আদি পালন কৰে। বুগুনসকলৰ নিজা গীত, নৃত্য, লোককথা, ৰীতি-নীতি আছে। বুগুন লিঅ'চিছলা নামৰ এবিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাইৰ পৰাই বুগুন জনজাতিটোৰ নামাকৰণ কৰা হৈছে। লোককথা অনুযায়ী বুগুনসকলে বিশ্বাস কৰে যে তেওঁলোক অচিন ফুমফুলোৱা নামৰ এজন লোকৰ বংশধৰ। ভাৱৰ আদান প্ৰদানৰ বাবে বুগুনসকলে বুগুন ভাষা ব্যৱহাৰ কৰে। বুগুনসকলৰ পুৰুষ মহিলা উভয়ৰে কিছু সদস্যই দীঘল চুলি ৰাখে। উভয়ে ৰূপালী অলংকাৰেৰে নিজকে সজায়। আকৌ পুৰুষসকলে বগা ৰঙৰ দীঘল সাজ তথা ওখ টুপি পৰিধান কৰে। বুগুনসকল পৰম্পৰাগতভাৱেই প্ৰকৃতিৰ উপাসক। অৱশ্যে বিংশ শতিকাৰ আৰম্ভণিৰ ফালে বৌদ্ধ আৰু হিন্দু ধৰ্মৰ প্ৰভাৱ বুগুনসকলৰ মাজত পৰা দেখা যায়। পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজত কম বেছি পৰিমাণে খ্ৰীষ্টিয়ান ধৰ্ময়ো প্ৰভাৱ বিস্তাৰ কৰে। ফামখো বুগুনসকলৰ প্ৰধান উৎসৱ। প্ৰতি বছৰে 10 ছেপ্টেম্বৰত এই উৎসৱ পালন কৰা হয়। ফামখো শব্দৰ অৰ্থ হৈছে ফাম মানে পাহাৰ আৰু খো মানে নদী বা পানী, যাক মানুহৰ জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় উপাদান হিচাপে গণ্য কৰা হয়। বুগুনসকলে পালন কৰা আন আন উৎসৱসমূহ হৈছে চিয়াটচৱাই, ডিইংখো ইত্যাদি। বুগুনসকলৰ সমাজ ব্যৱস্থা সুচাৰুৰূপে চলাই নিবলৈ পৰম্পৰাগতভাৱে প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণকাৰী এক ব্যৱস্থা আছে। ইয়াক নিমিয়াং বুলি জনা যায়। ৱাংহু, দিখিয়াং, চিনচাং, লিচিন, নামফ্ৰি আদি তেওঁলোকে বসবাস কৰা কেতবোৰ গাঁৱৰ নাম। প্ৰিয় শ্ৰোতা, এইখিনিতে আমি আমাৰ মাজত ফোন যোগে লগ পাবলৈ সক্ষম হৈছোঁ বুগুন জনজাতিৰে এগৰাকী মহিলা
নিমা গ্লো ডাঙৰীয়ানীক। আহকচোন ফোনযোগে তেখেতেনো আমাক বুগুনসকলৰ বিষয়ে কি কথা ক'লে তাকে শুনো। আমি নিমাগ্লো नमस्कार আজি অসমীয়া राज्य नमस्कार जनाइसु। यहाँ हम लोग का बुगुन कम्युनिटी का सुबह ऐसे होता है। पहले जमाने में तो বুগুনসকলৰ ৰাতিপুৱাটো পুৱাৰ আহাৰ খাই খেতিলৈ যোৱাতেই আৰম্ভ হয়। সকলো খাদ্য নিজেই উৎপাদন কৰি বুগুনসকলে জীৱন নিৰ্বাহ কৰিছিল। গাইৰ গাখীৰৰ পৰা ঘি প্ৰস্তুত কৰি ব্যৱহাৰ কৰা হৈছিল। তেলৰ উৎপাদন নাছিল বাবেই ব্যৱহাৰো নাছিল। নিমখ ইত্যাদি তিজিতৰ পৰা অনা হৈছিল। বহু আগতে আমাৰ বুগুনসকল খুব পৰিশ্ৰমী আছিল। পুৱাৰ খাদ্যত মাৰুৱাৰ পৰা প্ৰস্তুত কৰা আটা পানীত উতলাই মামে গুচুং প্ৰস্তুত কৰি জলকীয়াৰ চাটনি বা যিকোনো তৰকাৰীৰ সৈতে আমি পুৱাৰ আহাৰ কৰোঁ। মাকৈ আৰু চাউলৰ পৰা প্ৰস্তুত কৰা ফোৱা বুগুনসকলৰ প্ৰিয় পানীয়। ঘেঁহু আলু জলকীয়া বাজৰা মাকৈৰ খেতি আমাৰ অঞ্চলত প্ৰচুৰ পৰিমাণে হয়। পশ্চিম কামেং জিলাত বাস কৰা আমাৰ জনসংখ্যা প্ৰায় ২০০০। নিমা ডাঙৰীয়ানীয়ে এনেদৰে জনালে বুগুনসকলৰ বিবাহ ব্যৱস্থাৰ বিষয়ে। पहले बाहर का बिल्कुल नहीं करता था। अपना ही अंदर शादी होता है यहाँ। বুগুনসকলৰ নিজৰ জনগোষ্ঠীৰ মাজতে বিবাহ সম্পন্ন হোৱাটো নিয়ম। বিবাহত দৰা আৰু কন্যাপক্ষৰ সমান হিচাপত সামগ্ৰীৰ আদান প্ৰদান হয়। যেনে ধৰক দৰাই কন্যাক উপহাৰ দিয়ে এৰীৰ চাদৰ, লোৰ ৰন্ধন সামগ্ৰী, বাখৰ খটুৱা মালা, কাপোৰ, মাছ মাংস গাই গৰু মেথুন ইত্যাদি। কন্যাৰ ঘৰৰ পৰা কাঁহৰ বাচন বৰ্তন আ অলংকাৰ কাপোৰ দাজাতীয় অস্ত্ৰ আদি দৰাপক্ষক উপহাৰ দিয়া হয়। বুগুনসকলৰ মাজত বহু বিবাহৰ প্ৰচলন নাই। এনেদৰে জনালে বুগুনসকলৰ সাজপাৰৰ বিষয়ে। लड़की का सिंखो होता है और ऊपर বুগুন গাভৰুৱে চিংখো পিন্ধে আৰু লগত পিন্ধে ফাটক নামৰ জেকেট। কঁকালত লাথংমো পিন্ধে। ছোৱালীৰ অলংকাৰ হিচাপে আমাৰ বহুত আছে। শিৰত পিন্ধা মথং, কাণৰ কাণফুলি, হাতত চুৰি, আঙুঠি ইত্যাদি। কিন্তু পুৰুষসকলৰ সাজসজ্জা আ অলংকাৰ তেনেই কম। বাঁহৰ টুপি পুৰুষসকলে পিন্ধে আৰু বিবাহতো এই টুপিটো অপৰিহাৰ্য। গহনাবোৰ সাধাৰণতে ৰূপৰ আৰু বাখৰুৱা মণিৰ প্ৰাধান্য থাকে। বুগুনসকলৰ আটাইতকৈ দামী ৰত্নটোৱেই হ'ল চিচেংমালা। এটা মিথুনৰ সমানেই এই মালাডালৰ মূল্য। এই মালাডাল ইঘৰৰ পৰা সিঘৰলৈ প্ৰয়োজনীয় সময়ত আদান প্ৰদান কৰি ব্যৱহাৰ কৰি থকা হয়। বুগুনসকলৰ সমাজ ব্যৱস্থাৰ বিষয়ে সোধোতে তেখেতে ক'লে এনেদৰে। गाँव पूरा होता है। गाँव का मुखिया গাঁৱৰ মুখিয়াল হিচাপে বুগুনসকলৰ গাঁওবুঢ়া আছে। বৰ্তমান বুগুনসকলৰ শিক্ষিতৰ হাৰ হৈছে ৬৪%। বুগুন সমাজত ল'ৰা ছোৱালীৰ স্থান বৰ্তমান সময়ত সমান হ'লেও পিতৃৰ সম্পত্তিত পূৰ্বৰে পৰা ল'ৰাৰহে অধিকাৰ সাব্যস্ত হয়। বুগুনসকলৰ সংস্কৃতিৰ বিষয়ে তেখেতে এইদৰে ক'লে এটি মিঠা হাঁহিৰে। লগতে পৰিৱেশন কৰিলে তেওঁলোকৰ গীতৰে এটি কলি। अपना अपना जाति का भी एक अलग से पूजा होता है। जैसे टाइटल होता है ना, 4 जाति के लोग रहते हैं तो अपना বুগুনসকলৰ 4টা বংশ গ্লো চৰাই ফিৰা আৰু ফেয়ং। এই 4টা বংশৰ নিজা নিজা পূজা পাৰ্বণ থাকে যদিও উমৈহতীয়াভাৱে সকলোৱে ফাংখো উৎসৱ পালন কৰে। যিদৰে অসমৰ বিহুত হুঁচৰি গোৱা হয় একেদৰেই ফাংখো উৎসৱত বুগুন কিশোৰ কিশোৰীসকলে এডাল ৰছী লৈ ঘৰে ঘৰে গীত মাত গাই ভ্ৰমণ কৰে আৰু গৃহস্থই সেই ৰছীডালত টকা বান্ধি পঠিওৱাৰ নিয়ম। বুগুনসকল প্ৰকৃতিৰ উপাসক। পাহাৰ আৰু নদীক মূলতঃ পূজা কৰা হয়। আমি পালন কৰা উৎসৱ ফাংখোৰ অৰ্থটোৱেই হৈছে পাহাৰ আৰু নদী। বৰ্তমান সময়ত বুগুন সমাজৰ বেছিভাগ লোকেই বৌদ্ধ ধৰ্মত দীক্ষিত হ'লেও এতিয়াও আমি ফাংখো পালন কৰোঁ আৰু পাহাৰ আৰু নদীক এতিয়াও উপাসনা কৰোঁ। हम लोग तो ऐसे पहाड़ नदी को पूजा करता था। अभी भी करता है। पहाड़ नदी का पूजा होता है। उसमें हम लोग का फांखो का मतलब ही वही है, पहाड़ और नदी को ही मानता है। उसी का गाना एक लाइन सुना था। अचिन था वो मुए था वो, इतना ही आता है हमको।
ধন্যবাদ নিমাগ্লো ডাঙৰীয়া, আপোনালৈ আমাৰ তৰফৰ পৰা অযুত মৰম আৰু শ্ৰদ্ধা। প্ৰিয় শ্ৰোতা, ইমান পৰে আজিৰ যুৱবাণীত বন্ধুত্ব আৰু ভাতৃত্ববোধৰ অনুষ্ঠান বসুধৈৱ কুটুম্বকম শুনিলে। অনুষ্ঠানটিৰ আজিৰ খণ্ডটিত আমি অৰুণাচল প্ৰদেশ আৰু ইয়াৰ নিচি আৰু বুগুন জনজাতিৰ বিষয়ে আলোকপাত কৰিলোঁ। প্ৰিয় শ্ৰোতা, অৰুণাচলৰ বিষয়ে, অৰুণাচল প্ৰদেশৰ মানুহৰ বিষয়ে এটি খণ্ডতে কৈ শেষ কৰিব নোৱাৰি। বিচিত্ৰতাৰে ভৰা অৰুণাচল প্ৰদেশ ইমানেই বৰ্ণিল যে এই ঠাইখন আৰু ইয়াৰ মানুহৰ বিষয়ে আপোনালোকক ক'বলৈ কিমানটা খণ্ডৰ প্ৰয়োজন হ'ব তাৰ হিচাপ আমিও নাজানো। পিছে প্ৰিয় শ্ৰোতা, আজিলৈ কিন্তু ঘড়ীয়ে আমাক বিদায় লোৱাৰ ইংগিত দিছে। পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম অৰুণাচল প্ৰদেশৰ অন্যান্য জাতি জনজাতিৰ মানুহ আৰু তেওঁলোকৰ সংস্কৃতিৰ বিভিন্ন নজনা কথাৰ সোধা পান কৰিবলৈ। আজিৰ অনুষ্ঠানটিৰ বৰ্ণনাত আছিল নিতুপন চুতীয়া আৰু অৰূপ সোণোৱাল, সম্পাদনাত পুষ্পাঞ্জলি মেছ, চৰিত্ৰাভিনয়ত পুষ্পাঞ্জলি মেছ আৰু সঞ্জীৱ কৈৰী। অনুষ্ঠানটি প্ৰস্তুতকৰণত সৰ্বতোপ্ৰকাৰে সহায় কৰিলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠানসমূহৰ মুৰব্বী লোহিত ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰশা কোঁৱৰৰ। প্ৰিয় শ্ৰোতা, আজিলৈ বিদায় লৈছোঁ। অহা খণ্ডত পুনৰ লগ পাম, যাত্ৰা কৰিম অন্য এটি নতুন দিগন্তলৈ। শুভৰাত্ৰি।